নমস্কাৰ মই শ্ৰী কানন চহৰীয়া শহীদ চিত্ৰবৰুৱা প্ৰাথমিক বিদ্যালয়ৰ সহ-শিক্ষয়িত্ৰী মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক নিশ্চয় ভালে আছা আজি আমি তোমালোকৰ লগত আলোচনা কৰিবলৈ ওলাইছো সৰুৰ পৰা ডাঙৰলৈ সংখ্যাবিলাক কেনেদৰে ক্ৰম অনুসাৰে সজাই লিখিব পাৰি আহাচোন আজি আমি কেইটিমান সংখ্যা লিখি লৈছো আৰু সেই সংখ্যাবিলাক কেনেদৰে সৰুৰ পৰা ডাঙৰলৈকে সজাব পাৰি চাই যাওঁ এনেদৰে সংখ্যাবিলাক ক্ৰম অনুসাৰে সজাবলৈ হলে তোমালোকে একক দশক আৰু শতকৰ ঘৰকেইটা চাই ল'ব লাগিব মই আজি যিকেইটা সংখ্যা লৈছো সেই সংখ্যাকেইটা এফালৰ পৰা চাই যাওঁ আহাচোন প্ৰথম সংখ্যাটো হৈছে 212 তাৰ পিছত 113 222 332 আৰু 339 আমি এই সংখ্যাকেইটা লিখি লৈছো এতিয়া সংখ্যাকেইটাৰ পৰা আমি সৰুৰ পৰা ডাঙৰলৈকে সংখ্যাকেইটা সজাই লিখিম প্ৰথমতে আমি চাব লাগিব এই সংখ্যাকেইটাৰ ভিতৰত শতকৰ ঘৰত কোনটো সংখ্যা আটাইতকৈ সৰু আছে প্ৰথম সংখ্যাটোত চাও আমি শতকৰ ঘৰত কিমান আছে একক দশক শতকৰ ঘৰত আছে 2 দ্বিতীয় সংখ্যাটিত চাও একক দশক শতকৰ ঘৰত আছে 1 তৃতীয় সংখ্যাটিত আছে 2 তাৰ পিছত 3 আৰু তাৰ পিছৰ সংখ্যাটিত আছে 3 এই সংখ্যাকেইটিৰ পৰা আমি দেখিবলৈ পালো যে শতকৰ ঘৰত একেবাৰে সৰু সংখ্যা আছে 1 এতিয়া যিটো সংখ্যাত শতকৰ ঘৰত 1 আছে যেহেতু 1 টো হৈছে বাকি গুটেই কিটাতকৈ সৰু সংখ্যা এতিয়া এই সংখ্যাটিয়ে হ'ব আটাইতকৈ সৰু সংখ্যা মানে ইয়াত থকা সংখ্যাকেইটিৰ ভিতৰত আটাইতকৈ সৰু সংখ্যা এতিয়া 113 এটো আমি ইয়াতে লিখি ললো 113 এটো আমাৰ হৈ গল আমি আটাইতকৈ সৰু সংখ্যাটো পাই গলো তাৰ পিছত চাম ইয়াৰ পিছত কোনটো সংখ্যা হ'ব এইটো সংখ্যা হৈয়ে গল তাৰ পিছত থাকিল 212 222 332 আৰু 339 ইয়াতে শতকৰ ঘৰত আছে 2 ইয়াতে 2 আছে ইয়াতে 3 আছে ইয়াতে 3 আছে এতিয়া শতকৰ ঘৰত 2 থকা সংখ্যা আমাৰ দুটা আহি গল 212 আৰু 222 এতিয়া আমি কি কৰিব লাগিব দশকৰ ঘৰটো চাব লাগিব দশকৰ ঘৰত আছে 1 এই সংখ্যাটোত আৰু এই সংখ্যাটোত আছে 2 আমি যেহেতু জানো যে 1 টো 2 তকৈ সৰু সংখ্যা গতিকে যিটো সংখ্যা দশকৰ ঘৰত 1 আছে সেই সংখ্যাটোৱে হ'ব সৰু সংখ্যা এতিয়া কি হ'ব 212 এই সংখ্যাটি হ'ব সৰু সংখ্যা 212 ইয়াতে যেহেতু আমি দশকৰ ঘৰতেই পাই গলো সৰু সংখ্যাটো সেই কাৰণে আমি এককৰ ঘৰটো চোৱাৰ প্ৰয়োজনেই নহল তাৰ পিছত কি সংখ্যা থাকিল 222 332 আৰু 339 ইয়াতে শতকৰ ঘৰত কি সংখ্যা আছে 2 আছে 3 আৰু 3 আমি জানো যে 2 টো 3 তকৈ সৰু সংখ্যা গতিকে ইয়াত আমাৰ দশক আৰু একক চোৱাৰ প্ৰয়োজনেই নহব ইয়াতে সৰু সংখ্যা কি হ'ব 222 এই সংখ্যাটো মই লিখি ললো এতিয়া বাকি থাকিল কি সংখ্যা 332 আৰু 339 ইয়াতেও আমি চাই যাওঁ আহাচোন শতকৰ ঘৰত কি সংখ্যা আছে ইয়াত আছে 3 ইয়াতো আছে 3 একে সংখ্যা থাকি গল সেই কাৰণে আমি এতিয়া কি কৰিম দশকৰ ঘৰটো চাম দশকত ইয়াতে আছে 3 ইয়াতে আছে 3 এতিয়াও একে সংখ্যা থাকি গল ইয়াতো 3 থাকিল ইয়াতো 3 থাকিল এতিয়া আমি কি কৰিব লাগিব এককৰ ঘৰটো চাব লাগিব আহাচোন চাই লও ইয়াতে এককৰ ঘৰত আছে 2 ইয়াতে এককৰ ঘৰত আছে 9 আমি যেহেতু জানো যে 2 টো 9 তকৈ সৰু সংখ্যা গতিকে এই দুটা সংখ্যাৰ ভিতৰত সৰু সংখ্যা কোনটো হ'ব 332
ইয়াতে লিখি ল'লোঁ 332। এতিয়া কি বাকি থাকিল? কোনটো সংখ্যা বাকি থাকিল আমাৰ? 339। ইয়াত হ'ব 339। এই সংখ্যাকেইটিৰ ভিতৰত আটাইতকৈ ডাঙৰ সংখ্যা কোনটো হ'ল? 339। এইটো 339। আৰু আটাইতকৈ সৰু সংখ্যা কোনটো হ'ল? 113। তোমালোকে ভালদৰে চাই যোৱাচোন। 113, 212, 222, 332 আৰু 339। এতিয়া আমাৰ এই সংখ্যাকেইটি সৰুৰ পৰা ডাঙৰলৈকে ক্ৰম অনুসাৰে সজোৱা হৈ গ'ল। তোমালোকে এটা কাম কৰিবাচোন। এই ভিডিঅ'টি চাই মই তলত কেইটামান সংখ্যা দি দিছোঁ। সেই সংখ্যাকেইটি তোমালোকে সৰুৰ পৰা ডাঙৰলৈকে সজাই মোলৈ হোৱাটছআপত পঠিয়াই দিবা। মই এই সংখ্যাকেইটি তোমালোকক দি দিলোঁ। 323, 221, 403, 412 আৰু 121। এতিয়া তোমালোকে এই সংখ্যাকেইটি সৰুৰ পৰা ডাঙৰলৈকে ক্ৰম অনুসাৰে সজাই মোলৈ হোৱাটছআপ যোগে পঠিয়াই দিবা। আৰু তোমালোকে ভালদৰে ঘৰতে পঢ়া শুনা কৰি থাকিবা। ধন্যবাদ।